পৰুৱা পৰুৱাৰ জীৱন যে ইমান বিচিত্ৰ। কিছু কথা ঠিক আমাৰ দৰে, তথাপি পৰুৱাৰ জীৱনৰ কথা কোনে ভাবে? আপুনিও এবাৰ ভাবেনে মোৰ দৰে? আয়ে কয়, মাটিত বিস্কুট মিঠাই একো নেপেলাবি অ' বোপাই, পৰুৱা আহিব, পৰুৱা আহিব। মই জানি বুজিয়েই কেতিয়াবা প্ৰমাণ চাওঁ। পৰুৱা প্ৰথমে আহে এটি দুটিকৈ, লাহে লাহে লানি লানিকৈ। এই যে লানি পৰুৱাবোৰ, পৰুৱা ক'ত থাকে? পৰুৱা ক'ত নাথাকে? পৰুৱাই কি কৰে? পৰুৱাই কি নকৰে? পৰুৱাই কণমানি মুখত পৰুৱাৰ ঘৰলৈ অহৰহ কি যে কঢ়িয়ায়। পৰুৱাৰ ঘৰলৈ পৰুৱা হৈ যাব পৰা হ'লে চাই আহিলোহেঁতেন। পৰুৱাৰ জীৱন কাৰ বাবেনো ইমান ব্যস্ত? পৰুৱাবোৰ কাৰোবাৰ ওচৰত ধৰুৱা নেকি বাৰু? যাৰ বাবে এই যে দিন ৰাতি কোনো চিন চাপ নাই। মাটিলৈ চাওঁ, কোঠাৰ বেৰলৈ চাওঁ, যিফালেই চাওঁ সেইফালেই এটি দুটিকৈ পৰুৱাকে দেখা পাওঁ। সৰুৰে পৰা পৰুৱাক লৈ অনুসন্ধিত মনৰ বাবেই হয়তো পৰুৱাই পিছেৰা নাই জীৱনৰে। জীৱন বাটত বহু বাট দেখি বাটত আঁত হেৰুৱালে কওঁ, উহ, কি যে পৰুৱাই পোৱা বাট। পৰুৱাই পোৱা বাট মানে আমি আকৌ ভূতে পোৱা বাট বুলিও কওঁ। পৰুৱা জানো ভূত? ভাতৰ পাতত পৰুৱা বগালে, পানীৰ গিলাচত পৰুৱা দেখিলে আগতে কেতিয়াবা লঘূণীয়া পেটেৰে আয়ে কৈছিল, ঘিণ নকৰিবি, ভাত মুঠি খাও বোপাই। পৰুৱাৰ দৰে এদিন পাহাৰ বগাবি, নদীত সাঁতুৰিবি। পৰুৱাৰ দৰে পাহাৰ বগোৱা, নদীত সাঁতোৰা আদি কথা ভাবি ভোকৰ ভাতকেইটা খাইছিলোঁ। জীৱন বাটত সাহস গোটাব নোৱাৰিলে মনত পেলাওঁ অনাক্ষৰী আইৰ মুখৰ মাত, তোৰ পৰুৱাৰ সমানেই সাহস নাই। মনত ৰাখিবি বোপাই, মাউসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। আমি জানো আমাৰ জীৱনত পৰুৱাৰ কোনো মূল্য নাই, তথাপি পৰুৱাই জানো শিকোৱা নাই জীৱনৰ পাঠ? আজিকালি পৰুৱাৰ কথা এনেকৈ আয়ে নকয়। পৰুৱাৰ কথা ভাবিবলৈ পৰুৱাৰ উদাহৰণ দি লগে ভাগে ভাতমুঠি খাবলৈও আমাৰ যে কাৰো সময় নাই। আমিও এই জীৱন বাটত পৰুৱাৰ দৰে ব্যস্ত হৈ পৰিছোঁ। কাৰ ওচৰত কোনে কিমান যে ধাৰত পোত গৈছোঁ কোনো চিন চাপ নাই। এতিয়া দিন ৰাতি পৰুৱাই কুটি কুটি খাই অবুজ ভাৱনাবোৰ। পৰুৱাই লানি লানিকৈ বগাই অনুভৱৰ পাহাৰবোৰ। পৰুৱাই সপোনতো সাঁতুৰি থাকে অনুভৱৰ নদীবোৰ। পৰুৱাক সুধিবৰ মন যায়, ব্যস্ত জীৱন বাটত কেতিয়াবা আমাৰ দৰে পৰুৱাই একাকী জীৱন কটাইনে বাৰু?